বহুতখিনি জনসমাগমৰ ইয়াতে সংগম হৈছে আৰু লগতে আমাৰ বিভিন্ন স্কুল কলেজৰ ল'ৰা ছোৱালী যিখিনি ইমান জীৱিকা থকা ল'ৰা ছোৱালী ইমান টেলেণ্টেড ল'ৰা ছোৱালী আজি যেনেকৈ প্ৰদৰ্শন কৰিছে এইটোৰে আমাৰ এটা মানে কালচাৰেল ঢিং ৰাজচক্ৰৰ অন্তৰ্গত ঢিং চাৰ্কলটো যে এটা সাংস্কৃতিক চাৰ্কল হয় সেইটো জিলিকি উঠিছে। আজি এটা পবিত্ৰ দিন, এই দিনটোতে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজক আহ্বান কৰি যি 3 দিনৰ কাৰ্যসূচীৰে অনুষ্ঠান দিন